প্ৰায় 11:30 বাজিলে। মই গা পা ধুই কাম বন কৰি আজৰি হ'লোঁ। ভাবিলোঁ ব্লগটো এতিয়া ষ্টাৰ্ট কৰোঁ। এতিয়াৰ পৰা মই কি কৰোঁ সেইখিনিকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। গতিকে ব্লগটো শেষলৈকে চাবলৈ চেষ্টা কৰিব আৰু শেষত কমেণ্ট কৰি জনাব নাপাহৰিব মোৰ আজিৰ ব্লগটো চাই কেনেকুৱা লাগিলে। ঠিক আছে তেন্তে আহকচোন এতিয়াৰ পৰা আজিৰ ব্লগটো আৰম্ভ কৰোঁ। হেল্ল', এতিয়া প্ৰায় 1টামান বাজিলে। মই পাকঘৰলৈ আহিছোঁ ভাত বনাবলৈ। কিন্তু সঁচা কথা ক'বলৈ গ'লে মোৰ ভাত বনাবলৈ একেবাৰে মন যোৱা নাই, কাৰণ ইমানেই বেছি আজি গৰম উঠিছে নহয়। একেৰাহে মানে এসপ্তাহমান বৰষুণ দিলে, তাৰপাছত দুদিনমান আকৌ ৰ'দ দিলে, কালিৰ পৰা আকৌ বতাহ ধুমুহা মানে বৰষুণ। আজি ৰাতিপুৱালৈকে বৰষুণেই দি আছে। তাৰপাছত আজি আকৌ এতিয়া 10টামান বজাৰ পৰা আকৌ ৰ'দ দিলে। ইমান বেছি মানে চোকা হৈছে ন ৰ'দটো, মানে বেলেগ গৰম উঠিছে। কিন্তু অকল থকা হ'লেতো মই ভাত কেতিয়াও নবনাওঁ। এতিয়া ল'ৰা ছোৱালীকেইটাৰ কাৰণে আকৌ ভাত নবনাম নহ'ব, সেইকাৰণে ভাতটো বনাই লওঁ লাহে লাহে। মেমহেৰাই আহিছোঁ, বনাবলৈ একদম মন যোৱা নাই মানে। আৰু ব্লগটো ষ্টাৰ্ট কৰিলোঁ যেতিয়া ভাতটো কিহেদি খালোঁ বনালোঁ সেইখিনি নেদেখালে আপোনালোকে বেয়া পাব চাই। সেইকাৰণে ভাবিছোঁ কি বনাওঁ সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। গতিকে আহক এতিয়া আমি ভাতৰ যোগাৰ কৰোঁ। মই জানো আপোনালোকে মোতকৈ বহুত ভাল ৰান্ধে, তথাপিতো আজি শ্বেয়াৰ কৰিবলৈ মন গ'ল। মইনো কেনেকৈ চিকেন ৰান্ধো, গতিকে শ্বেয়াৰ কৰি দিলোঁ। আৰু তাৰ বাবে এইখিনি মই আগতীয়াকৈ চিকেনখিনি মেৰিনেট কৰি লৈছোঁ, লগতে আলুখিনি আগতীয়াকৈ ফ্ৰাই কৰি থৈছোঁ। ইফালে মোৰ তেল গৰম হোৱাত মই কেইটামান জিৰা দিলোঁ আৰু তাৰপাছত কুটি থোৱা পিঁয়াজখিনি দিলোঁ। পিঁয়াজখিনি অকণমান সময় ভাজিব লাগিব আৰু তেনেকুৱা সময়তে দিছোঁ 1 চামুচতকৈ কম চেনি। চেনি দিলে যে মাংস কালাৰটো ইমান বেছি ধুনীয়া হয়, লগতে টেষ্টটো ভাল আহে। আৰু এইখিনি সময়তে দিছোঁ পিঁয়াজ আদা নহৰু অকণমান পেষ্ট, তেতিয়া গ্ৰেভিটো ভাল হয়। আৰু গ্ৰেভিটোৰ কাৰণে মই আচলতে এই পেষ্টটো দিছোঁ, নহ'লে নিদিয়া হ'লেও কথা নাই। আৰু এতিয়া এইখিনি কেঁচা গোন্ধ যোৱালৈকে ভাজি থাকিব লাগিব। আৰু তাতে দিছোঁ অকণমান টমেটো চচ। টমেটো চচ দিলেও ৰংটো বহুত ভাল হয় মাংসৰ, আৰু মাংসখিনি কালাৰটো ভাল হ'লে আমাৰ খায়ো ভাল লাগে, নহয়নে বাৰু? এতিয়া মেৰিনেট কৰি থোৱা মাংসখিনি মই কেৰাহীত দি দিছোঁ আৰু সোৱাদ অনুসৰি অকণমান নিমখ দিছোঁ। আৰু মেৰিনেট কৰি থওঁতে হালধি অলপ কম হোৱাৰ বাবে অকণমান হালধিও দি দিলোঁ। আৰু এতিয়া এইখিনি ভালকৈ লৰাই ঢাকোনখন লগাই দিছোঁ। কিছু সময়ৰ পাছত এয়া মাংসখিনি সিজি আহিলে, সেইবাবে ফ্ৰাই কৰি থোৱা আলুখিনি দি দিলোঁ। আৰু এনেকুৱা সময়তে অকণমান আদা পিচি পেলাই দি দিছোঁ, লগতে মছলা দিছোঁ। মছলা একেবাৰে কমকৈ দিছোঁ, যিহেতু গৰম সেইবাবেহে কমাই দিছোঁ। আৰু বাতিটোত অকণমান পানীত গুলি পেলাই মছলাখিনি দিছোঁ। এতিয়া উতলা পানী দি দিছোঁ মাংসখিনিত, আৰু অকণমান উতলিবলৈ দি মাংস যিমানে উতলে সিমানে সোৱাদটো বাঢ়ে। আৰু অলপ সময় উতলাৰ পিছত মোৰ মাংসখিনি হৈ গ'ল। এয়া এখন ফটো দি দিছোঁ আপোনালোকৰ বাবে, কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব ফটোখনকে। কিন্তু খাবলৈ বহুত ধুনীয়া হৈছিলে। আৰু আজি মোৰ থালখনত আছে মাংস, ভাত আৰু এটা ৰসগোল্লা। ভাত পানী খাই আজৰি হ'লোঁ, লৰালৰিকৈ বনালোঁ খালোঁ। আৰু মাংসখিনি যে লৰালৰিকৈ বনালোঁ যদিও বহুত বেছি টেষ্টি হৈছিলে। আপোনালোকেও চাগে তেনেকৈ বনায়, নহয়নে বাৰু? যদি তেনেকৈ বনোৱা নাই বনাই চাব, ট্ৰাই কৰি চাব, আৰু কেনেকুৱা পালে মোক তাৰপিছত জনাব নাপাহৰিব। আৰু এতিয়া মই কাম এটা কৰোঁ, মানে মোৰ ভাল লগা কাম এটা কৰিম। ৰিধি শুই থকা অৱস্থাতে মোৰ ভাল লগা কামবোৰ মই কৰিবলৈ চেষ্টা কৰোঁ, নহ'লে তাইৰ লগত লাগি থাকোঁতেই যায়। আৰু ভাতত মই বেছি গুৰুত্ব নিদিওঁ, সেইকাৰণে মই অকলে থাকিলে বিশেষকৈ মানে কিবা এটা চিম্পুলকৈ বনাই খাই থৈ দিওঁ। যদি মই ভাতত বেছি গুৰুত্ব দি থাকোঁ, ইটো সিটো বনাই থাকোঁ, তেতিয়াহ'লে সময়টো গুচি যায় বনাওঁতে আৰু মোৰ কামবোৰ থাকি যায়। সেইকাৰণে মই আজি ফেব্ৰিক কৰোঁ বুলি ভাবিছোঁ। মানে ফেব্ৰিকৰ টেমা কেইটামান আছে, কেতিয়াবাৰে হয়, কিন্তু বেয়া হোৱা নাই, চাইছিলোঁ ঠিকেই আছে, গতিকে কৰিব পাৰিম। আৰু কাপোৰো আছে আনি থোৱা, সেইখিনিকে মই কৰোঁ বুলি ভাবিছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ চাওক মই কেনেকৈ কৰোঁ। আৰু প্ৰথমতে খালি মই ড্ৰেছটো চেঞ্জ কৰি লওঁ, কাৰণ মই ফেব্ৰিক কালাৰ কৰিলে মই কাপোৰত খুব লগাওঁ, মানে আগৰ পৰাই আৰু কাপোৰবোৰ খুব লেতেৰা কৰোঁ। গতিকে ফেব্ৰিক কালাৰ লগাৰ পিছততো ড্ৰেছটো বেয়া হৈ যায়। সেইকাৰণে ভাবিছোঁ মই বেলেগ এটা বেয়া কাপোৰ পিন্ধি লওঁ, তাৰপাছত মই ফেব্ৰিক ষ্টাৰ্ট কৰোঁ। আপোনালোকক দেখুৱাই থাকিম, চাই থাকক ভিডিঅ'টো।
আজি মই ফেব্ৰিক কৰিবৰ কাৰণে কেইটামান উডেন ব্লক পেইণ্টিং ষ্টাম্প লৈছোঁ। এইবোৰ অনলাইনত পোৱা যায়, খুব কম দামৰ ভিতৰতে পায়, 200-250 টকাৰ ভিতৰতে পোৱা যায়। মই 5টা লৈছোঁ, অলৰেডি 3টা ইউজ কৰিলোঁ আৰু বাকী 2টা ইউজ কৰা নাই আজিলৈকে। আৰু এইখন লৈছোঁ বাচন ধোৱা জাবৰ হয়, একদম নতুন হয়, আগতে মই কেইবাৰমান কৰিছিলোঁ, সেইবাবে এনেকুৱা হৈছে। আপোনালোকে একেবাৰে নতুন জাবৰ এখন ল'ব আৰু লগতে কালাৰ লৈছোঁ, ফেব্ৰিক কালাৰ। এতিয়া জাবৰখনত ফেব্ৰিক কালাৰটোৱে বাকি দিছোঁ অলপমান, বহুত বেছি কমায়ো দিয়া নাই আৰু বঢ়ায়ো দিয়া নাই। কমাই যে কেতিয়াও নিদিব, তেতিয়া কালাৰটো খুব বেয়া হয়, মানে ভালকৈ মেখেলা বা চাদৰত নালাগে। আৰু এনেকৈ এডাল ব্ৰাছ লৈ মই ভালদৰে জাবৰখনত গোটেই জাবৰখনতে লগাই দিছোঁ, মিহিকৈ লগাব, তেতিয়া ষ্টাম্পটোত ধুনীয়াকৈ বহি যায় আৰু লাগোতে ভালকৈ লাগে। এটা মন পচন্দৰ ডিজাইন লৈছোঁ আৰু এনেকৈ মই ষ্টাম্প মৰা আগতে লগাই লৈছোঁ আৰু লাহেকৈ মেখেলাখনত লগাই গৈছোঁ। লগাই লোৱাৰ পাছতে এতিয়া হাতখনে থপথপকৈ মাৰি দিছোঁ, তেতিয়া গোটেই ষ্টাম্পটো ধুনীয়াকৈ বহি যাব। দেখিছেনে? এয়া ধুনীয়া হৈছেনে বাৰু? আপোনালোকে কমেণ্ট কৰি জনাবচোন। মোৰ কিন্তু খুব বেছি ভাল লাগিল, সেইবাবে আপোনালোকৰ লগত শ্বেয়াৰ নকৰি নোৱাৰিলোঁ। আৰু এতিয়া এটা আকৌ বহাই দিছোঁ, এইটোত কিন্তু কালাৰ লগোৱা নাই। মই ভাবিছোঁ এটা ডাঠ দিম, এটা পাতল দিম, সেইবাবে এটাত কালাৰ লগাই লৈছোঁ ব্লকটোত, আৰু এইটো কালাৰ লগাই লোৱা নাই, যিখিনি বাকী আছিলে সেইখিনিকে লগাইছোঁ। এয়া দেখিছেনে? ইমান বেছি মৰম লাগিছে, এটা ডাঠ এটা পাতলকৈ লগাইছোঁ। আৰু ভাবিছোঁ আৰু 2 লাইনমান দি দিওঁ, মানে বেছি চিম্পল লাগিছে, বগা যে মেখেলাখন, সেইবাবে। আৰু এনেকৈ এটা এটাকৈ মই ওপৰতো লগাই গৈছোঁ, এটা ডাঠ এটা পাতল এনেদৰে। সঁচাকৈ মই বহুত বেছি ভাল লাগিছে। আৰু এয়া মোৰ ফাইনেলি মেখেলাখন হৈ গ'ল। ভাল লাগিলে কাৰণে মই কেইবাযোৰো আজি মেখেলা চাদৰ কৰিলোঁ। এযোৰ মুগা ৰঙৰ নিচিনা, এযোৰ পিংক কালাৰ আৰু এযোৰ হোৱাইট। এই দুযোৰ মই নীলা ৰঙৰ ফুল দিছোঁ, ভালকৈ মেটচিং কৰিছে, সেইবাবে ভাল লাগিছে। আৰু এইযোৰ যে বেছি ভাল লাগিছে, পিংক কালাৰযোৰ একদম ব্লু কালাৰৰ হৈছে, ইমান বেছি ভাল লাগিছে নহয়। আপোনালোকৰ কেনেকুৱা লাগিছে সেইখিনি মোক কমেণ্ট কৰি জনাব। আৰু এনেকৈ আপোনালোকে খুব কম সময়ৰ ভিতৰতে কৰিব পাৰে। দিনটোত 2-3যোৰতকৈ বেছিয়ে হয় আচলতে, সময় দিব পাৰিলে। এয়া মোৰ দেখিছেনে অৱস্থা, মানে মই কালাৰ কৰাৰ পিছত এয়া হৈছে ঘৰখনৰ, গোটেইখন অৱস্থা নাইকিয়া হৈছে। উপায় নাই, ল'ৰা ছোৱালী থকা মানুহ এনেকুৱাই হয় আৰু। পিছে এইখিনি চাফা কৰি লওঁ মই, বহুত বেছি লেতেৰা হৈ আছে ঘৰটো। এয়া দেখিছেনে কি কৰিছে ইহঁতোতে। এতিয়া প্ৰায় 4টামান বাজিলে আৰু এতিয়া এইখিনি সময়ত মানে মোৰ ভাগৰ লাগিছে, সেইকাৰণে ভাবিলোঁ ব্লগটো এণ্ড কৰি পেলাই ৰেষ্ট ল'ম, তেতিয়া বেছি ভাল হ'ব। ৰাতিপুৱা 5টা বজাতে উঠা আৰু দিনটো নন ষ্টপ কাম কৰিয়ে থকা হয়, কিন্তু প্ৰতিটো কাম আপোনালোকক দেখুওৱা নাযায় বা নেদেখুৱাওঁ, মানে আপোনালোকে বৰ পাব পাৰে আৰু ভাবিবও পাৰে ন, চবেই এইবোৰ কাম কৰিয়ে থাকে, কিনো দেখাব লাগে, সেইকাৰণে নেদেখাওঁ আৰু। কিন্তু মই ঘৰখনত যিহেতু অকলে থাকোঁ, গতিকে মোৰ মানে কামৰ প্ৰেছাৰটো অলপ বেছি যেন অনুভৱ হয়, সেইকাৰণে পাৰিলে এইখিনি সময় ৰেষ্ট লওঁ, যদিহে ৰিধিৰ লগত মোৰ টাইম টেবুল মিলে। ৰিধি যদি এইখিনি সময়ত শুই থাকে তেতিয়াহ'লে মই অকণমান ৰেষ্ট ল'বলৈ পাওঁ, নহ'লে নাই আৰু, উপায় নাই, নল'লেও কোনো কথা নাই, তথাপিতো পৰাপক্ষত অকণমান ৰেষ্ট লওঁ। বাৰু সেইবোৰ কথা বাদ দিলোঁ, আপোনালোকে ব্লগটো চাই কেনেকুৱা পালে সেইটো কিন্তু জনাবলৈ একেবাৰে নাপাহৰিব। বহুত কষ্টৰে এটা ব্লগ মানুহে বনায়, গতিকে পাৰিলে আপোনালোকে সকলোকে ছাপোৰ্ট কৰিব, পাৰিলে মোকো ছাপোৰ্ট কৰিব, যাতে মই অন্য এটা ভিডিঅ' আপোনালোকৰ বাবে আগবঢ়াই দিব পাৰোঁ। ঠিক আছে তেন্তে আজিলৈ আহোঁ, অন্য এটা ব্লগৰ সৈতে পুনৰ লগ পাম। বাই বাই।